হেল্ল' আকৌ আহিলোঁ আকৌ যে ৰাতিপুৱা ৰাতিপুৱা তহঁতৰখিনিক আমনি কৰিবলৈ বুলি বেয়া পাইছ নি বেয়া চেয়া নাপাবি দেই মই হেৰি কি বুলি কয় তহঁতৰ ওচৰলৈ আহিছোঁ তহঁতি লাইক কমেণ্ট কৰিবি একো নকয় কালি ভিডিঅ' দি দিছিলোঁ যে ইমান দিনৰ মূৰত দিছিলোঁ ভিডিঅ' দি তহঁতি একো নকলি আকৌ চাই থৈ দিছ কবি লাইক কমেণ্ট কৰিবি আৰু কমেণ্ট কৰি কবি কেনেকুৱা লাগিছে বাৰু লাগিছেনে বেয়া লাগিছে মই এতিয়া তহঁতি নক'লে বাৰু কেনেকৈ জানিম মই এতিয়া এনেকৈ তহঁতি কবি এইটো এনেকৈ যদি দিব নালাগে এইটো এনেকৈ নিদিবি এনেকৈ কবি তেতিয়াহে আৰু যে তহঁতি মোৰ ড্ৰেছযোৰ চাই পিনি নেহাঁহিবি দেই কি পিন্ধি আছ বুলি মই ৰাতিপুৱা যে অকণমান এক্সাৰচাইজ কৰোঁ সেইটো কাৰণে মই এইযোৰ পিন্ধি লৈছোঁ মোৰ পেটটো বাঢ়িছে একে চৰ্বি বাঢ়িছে সেইটো কাৰণে হেৰি এক্সাৰচাইজ অকণ কৰিছোঁ যে সদায় ৰাতিপুৱা সেই পিন্ধি লৈছোঁ এনেকৈ তহঁতি বেয়া চেয়া নাপাবি আকৌ ইয়াতে নকবি এনেকুৱাকৈ কেনেকুৱা দেখিছে এনেহে তেনেহে বুলি মই এনেকুৱাই বাৰু দেখিবলৈ বেয়াই বাৰু হেৰি আকৌ দেখিছ কাঁহী বাতি এগালমান হৈছে ৰাতিপুৱা সময়খিনি মানে এই কালি হেৰি আহিছিলে আমাৰ যে আলহী এজনী আহিছিলে মোৰ লগৰী হয় সখী তাৰমানে কি হ'ল আমাৰ মানুহটো যে হেৰিলৈ এই কামৰ হেৰি এটাৰ কাৰণে কম্পিটিশ্যন এটাৰ কাৰণে দেলহিলৈ গৈছে আৰু তাৰ মানুহটোও গৈছে লগৰীজনী ভাগৰ সেইটো আমি আৰু দুজনী এতিয়া দুটা ৰুমত অকলে আছোঁ মই বোলো আমাৰ ৰুমলৈকে আহিবি ভাতটো ইয়াতে খাম সিহঁতৰ তাই ভাগৰ কেঁচুৱা পোৱালি আছে যে বৰ দিগদাৰ হয় তাই ভাগৰ সেই মাতিলোঁ লগতে দুজনীয়ে ভাত চাত খালোঁ তাৰপৰা সেই মই কাম চাম নকৰিলোঁ আৰু কালি খাই বৈ আৰু দেৰি হ'ল যে কথা চথা পাতোঁতে শুই থাকিলোঁ আৰু সেনেকৈ তাৰপৰা আজি এইবোৰ চফা তফা কৰিছোঁ আৰু ল'ৰাই গোটেইখন মোৰ লগতে কাম কৰি দিছেহি দেখিছ কিমান কামিয়াল ল'ৰা মোৰ এয়া লগতে মই ঘৰ মুচিছোঁ মোক লাইজল দি দিছেহি কি কৰিছেহি এখন কৰি আছেহি কমটি কথা শুনি আনকালে দেৰিলৈকে শুই থাকে আজি ৰাতিপুৱা উঠি লৈছে মোক আমনি কৰিবলৈ যে কামবোৰ কৰা নহয় এইখিনি কামখিনি কৰি যামহে আকৌ গোটেইখন পেলাই পিনি শেষে কৰিব খেলা বস্তু ইমান ৰাতিপুৱা আনকালে দেৰিলৈকে শুই থাকে আজিনো কি মন গ'ল ৰাতিপুৱা একদম সোনকালে উঠি ল'লে নহয় বেলিটো নৈ ওলায় এনেকুৱাতে উঠিলে একেবাৰে তাৰপৰা নুশুৱে তাৰপিছত এয়া দেখিছ মই অকণ এক্সাৰচাইজ কৰি লৈছোঁ তহঁতক কোৱা নাই মই এক্সাৰচাইজ কৰোঁ বুলি এয়া হেৰি এক্সাৰচাইজ কৰিবলৈ শান্তি নাই নহয় এয়া ল'ৰাটো যে সিবা আহিছে আমনি কৰি আছে এনেকৈ কৰোঁ আৰু এয়া ধৰাকৈ অকণমান তহঁতি আকৌ নেহাঁহিবি এখন দেখি পিনি তহঁতি কবি আৰু কেনেকুৱা লাগে ভিডিঅ'বোৰ তোৰ ভাল লাগিলে কবি বেয়া লাগিলেও কবি একোকে বৰ বেয়া পাওঁ এনেকৈ ক'লে মানে যে তহঁতি কবি কেনেকুৱা লাগে এক্সাৰচাইজ অকণমান কৰি ল'লোঁ আৰু কৰি পেলাই এই ওপৰতে বিচনাতে উঠি বেটাৰীও কৰি আছে এক্সাৰচাইজ মোৰ কোৱা দেখি তাৰপিছত সেইবোৰ কৰি মেলি অকণমান ক্ষীণাঙেই বা বোলো নিক্ষীণাং নহয় ইমান দিনৰ পৰা কৰি আছোঁ তথাপিতো অকণমানো নিক্ষীণাং যে পেটটো যে নকমে ইমান দিগদাৰ হৈছে পেট কমিব বুলি এক্সাৰচাইজ কৰিছোঁ নকমে ইমান দিগদাৰ হয় ল'ৰাটো বৰ আমনি কৰি থাকে নহ'লে তহঁতিও কৰিবি কেতিয়াবা নহ'লে মোৰ গতে হ'ব তহঁতি কাৰ পেট বাঢ়িছে মোৰ গতে কৰিবি তেতিয়াহে নহ'লে গোটেইখন হেৰি বেমাৰী হ'ম চবেই দেখিছ নহয় কিখন গতি হৈছে মোৰ তহঁতৰ এগতিয়ে হ'ব তহঁতিও কৰিবি নকৰাকৈ নাথাকিবি তাৰপিছত আৰু অকলে এক্সাৰচাইজ কৰিলে জানো হ'ব বাৰু ল'ৰাটো উঠিলে স্কুললৈও পঠিয়াওঁ ৰাতিপুৱা সময়খিনি যে বৰ দিগদাৰ হয় মই ৰুটিকে দুটামান বনাই দিওঁ বোলো তাক ভাতটো নাখায় ৰাতিপুৱা ৰুটিকে দুটামান বনাওঁ বুলি ৰুটি দুটামান ফটাফট ৰুটি বনাই দিলোঁ আৰু নাখালে এটি খালে বাৰু তাৰপৰা লগতে টিফিনটোও বনাই দিছোঁ টিফিন দিছোঁ সি স্কুললৈ নিলে স্কুল নাখায়েই টিফিন তাৰপিছত আৰু এতিয়া টিফিন চিফিন খুৱাই পিনি স্কুললৈ নিওঁ আৰু পিছত আৰু দেখাম আৰু কেতিয়াবা মই আৰু আজিলৈ নিদিওঁ আৰু তহঁতি কবি দেই কেনেকুৱা লাগিছে